এইযোৰ মেচিনমেড মিক্স পাট হয় সিলভাৰ গুণা ৱৰ্কত আছে আৰু সৰু সৰু বুটা কৰা আছে মই কালাৰ কেইটা দেখুৱাই দিছোঁ লগতে মই এযোৰ বাৰু খুলি পেলাই দেখুৱাই দিম এইকেইটা কালাৰত আছে সফট কোৱালিটি হয় মেচিনমেড মিক্স পাট গোটেই গাতে সৰু সৰু বুটা আছে এইযোৰ মেৰুন কালাৰত আছে কন্ট্ৰাস্টৰ হয় মেৰুন কালাৰত আছে এইকেইযোৰ ব্লাউজ পিচটো কন্ট্ৰাস্টত আছে ব্লাউজ পিচটো কন্ট্ৰাস্ট হয় এইখন চাদৰখন এটা সাইড পটি কেটা মই দেখুৱাই দিম বাৰু এইখন চাদৰখন থাকিলে চাদৰখনৰ তলৰ মানে যোনটো পাৰি থাকিব সেইটো খুব মোটাকে আছে খুব হেভি হয় অলপ ওপৰলৈকে আছে ডাঙৰ হয় গোটেই গাতে এনেকুৱা সৰু সৰু বুটা কৰা হৈছে গোটেই গাতে মাখি বুটা আছে আৰু ব্লু কালাৰত আছে কালাৰটো হৈছে মেৰুন কালাৰ চাদৰখনৰ আৰু মেৰুন কালাৰত সৰু সৰু বুটা কৰা হৈছে ব্লু কালাৰত আৰু তলৰ এইখিনি সিলভাৰ গুণা ৱৰ্কৰে কাম কৰা হৈছে এইকেইটা সাইড পটি খুব সফট হয় কাপোৰযোৰ আৰু খুব ধুনীয়া হয় মিক্স পাট মেচিন মেড হয় সাইড পটি কেইটা এইকেইটা থাকিল এখন মেখেলাখন থাকিব মেখেলাখন এইখন ওপৰলৈকে বুটাবোৰ দিয়া হৈছে ডিজাইনটো সৰু সৰু বুটা ডিজাইনটো দিয়া হৈছে ওপৰলৈকে মেখেলাখন এইখন আৰু এইটো ব্লাউজ পিচটো সিম্পল হয় কিন্তু ব্লাউজ পিচৰ সেমি হেভি বুলি ক'ব পাৰি কাৰণ ব্লাউজ পিচৰ লগতে সাইড পটি কেটা থাকিব হাতত ওপৰলৈকে আছে 7টা সাইড পটি থাকিব